ये दोस्तों देखिए ना घर सामान मिला अवस्था दोस्तों वेलकम टू माय यूट्यूब चैनल आशिकुल ब्लॉग। दोस्तों आज मैं लै आइছোঁ এটা নতুন ভিডিও আপোনালোকৰ কাৰণে আৰু दोस्तों ভিডিওটো বহুত ধামাকা হ'ব ভিডিওটো আৰু বহুত কেইটা বস্তু দেখাম সেইখিনি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিওটো চলক ভিডিওটো মই আৰম্ভ কৰিম। তো মই এতিয়া ঘৰৰ পৰা ওলাই আছো বেলেগৰ ঘৰত আছিলো এতিয়া মই ওলাই আছো ইয়া মোৰ দোস্ত এজন বাইক মানে ষ্টাৰ্ট দি আছে আৰু এজনে মানে হেৰি ডিৰেকচন দি আছে বুজিছানে এতিয়া আৰু মই ওলাই যাম চলক দোস্ত দেখি আছা ৰে এতিয়া আৰু মই দিদিটোৰ গৈ আছো তাতে গৈ কিনে আপোনালোকক দেখাম আজি ক'ত হাতী আহিছিলে আৰু হাতীয়ে কিবা লোকচান কৰিছে সেইটো আপোনালোকক দেখাম আৰু ইয়া দোস্ত আছে মোৰ দোস্তজনে বহুত লাজ কৰি আছে বুজিছানে বিয়া না দোস্ত চলক কি কৰি আছে খেলা আগত বহি কিনা মোক নেদেখা কেলে ইয়া দোস্ত ইয়া দেখি আছা নে মানে বহুত লাজ কৰি থাকে দেখি আছে আৰু এজন দোস্ত মোবাইল টিভি আছে মানে বহুত খং উঠে এইজন মানুহৰ ভিডিঅ'টো তালে বুজিছানে আৰু যাম আৰু এতিয়া চলক ভিডিঅ'টো মই আৰম্ভ কৰোঁ দোস্ত মই আহিছোঁ য'তে হাতীয়ে লোকচান কৰিছে তাতে আহিছোঁ আৰু সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে দেখি থাকিব মোৰ ভিডিঅ'টো চলক ভিডিঅ'টো এপচেণ্ট নকৰি চাই যাব ভিডিঅ'টো চলক ৰাতি ইয়াতে আহিছিলে আৰু ইয়া দেখি আছানে কলগছ খাইছে আৰু এইটো ঘৰ ভাঙিছে চানে ভাঙি চিঙি একদম বৰবাদ কৰি দিলে দেখি আছানে ৰ'ব মই দেখাই আছোঁ ইয়া দেখি আছানে আৰু মই দেখাই আছোঁ ৰ'ব আৰু এটা ঘৰ ভাঙিছিলে সেইটো ঘৰ বনাই দিলে ৰাতিপুৱা আৰু ইয়া দেখি আছানে কলগছ খাইছিলে ৰাতি গছ গছনি অৱস্থা দেখি আছানে আহিছোঁ আৰু এটা ঘৰত যিটো ঘৰ ভাঙিছিলে সেইটো ঘৰ আপোনালোকক দেখাম ৰ'ব দেখাই আছোঁ বনাই আছোঁ সিহঁতে ৰাতি উঠিছিলে ইয়াতে কলগছ ভাঙিছে আৰু এইটো ঘৰ ভাঙিছে ৰাতি এতিয়া মানে বনাই দিলে সিহঁতে দেখি আছানে বনাই দিলে আৰু ৰ'ব ভিতৰ ফালে মই দেখাই আছোঁ এই বস্তু দেখি আছানে ঘৰৰ চামানবিলাক এনেকৈ আহিছে অৱস্থা ঘৰ আছিলে এইটো ঘৰৰ অৱস্থা দেখাই আছোঁ ৰ'ব আপোনালোকক ইয়া দেখি আছেনে দোস্ত ধান আছিলে বহুত খতম কৰি দিলে খাই কিনে আৰু লগতে চাউল আছিলে ইয়া দেখি আছেনে এই ঘৰটো পূৰা খতম হৈ গৈছিলে ভাঙি কিনা আৰু সিহঁতে ৰাতিপুৱাৰ পৰা বনাই আছে ঘৰটো এতিয়া মানে বনোৱা শেষ হোৱা নাই অলপ ৰৈছে বনাই দিব আৰু কি কৰিব আৰু ইয়া দোস্ত লাগিছিলে য'তে তাতে মানে কাটিছে তাৰপিছত অলপ খং ওলাইছে দেখি আছানে অৱস্থা দেখি আছানে আৰু এইটো ফালে সোমাইছিলে এইটো বেৰটো মানে ভাঙি চিঙি দিলে দেখি আছানে ঘৰটো দেখিলে নে আপোনালোকে কেনেকৈ অৱস্থা হৈছে আৰু কিমান ক্ষতি হৈছে মানুহৰ আৰু ৰাতি যে অলপ মই ভিডিঅ' কৰিছিলোঁ দেখা নাযায় তাৰপিছতো মই ভিডিঅ'টো সোমাই দিম তাতে দেখিব অলপ অলপ দেখা যায় আৰু অলপ মই দেখাই আছোঁ ৰ'ব জানে এইটো মানে বহুত বাগান আছিলে বহুত ডাঙৰ এটা বাগান আছিলে কলগছ আৰু কিবা কিবি আম বহুত কিবা কিবি ফল গছ আছিলে পিছত খাই কিনে একদম শেষ কৰি দিলে বুজিছানে তো আৰু দোস্ত ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আপোনালোকৰ একো নহ'ব দোস্ত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভাল ভাল ভিডিঅ' আৰু আপোনাৰ মোবাইলত যোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিলে হৈ যাব আৰু দোস্ত থেংক ইউ বাই বাই নেক্সট ভিডিঅ'ত